মই নিপুৰাজা আৰু আপোনালোকে চাই আছে নিপুৰাজা গগৈ ইউটিউব চেনেল। পুনৰবাৰ নতুন এটা ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজি আমি গৈ আছোঁ কাৰ্বি আংলং জিলাত থকা কাকচাং ৱাটাৰফলছলৈ। সম্পূৰ্ণ ভিডিঅ'টো চাই যাব শেষলৈকে, তো সকলোবিলাক দেখাই যাম। যিহেতু আমি ৰাতিপুৱা 4মান বজাতে আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, সেয়েহে আমি অলপ সোনকালে আহি পাই গ'লোহি। সোনকাল মানে বহুতেই সোনকাল হৈ পৰিল। 7টা 7:30মান বজাতে আমি পাই গ'লোহি। কাৰো ভাবিব দেই, তোৰতো বেয়া আকৌ এইফালে পাৰিম, এইফালে পাৰিম, বেয়া এইফালে পাৰিম, এইফালে পাৰিম, এনেও ভাগিব ন মোৰ ভাগিলে। আহি কেনেকুৱা লাগিছে? ধুনীয়া প্লেচ। আকৌ আহিম আৰু আমি আগলৈ গৈ আছোঁ। যিহেতু কাকচাঙৰ যিটো মেইন ৱাটাৰফলছ হয় আৰু সেই ৱাটাৰফলছলৈ অলপমান যাব লাগে, অলপমান মানে বহুখিনিয়ে যাব লাগে, সেয়েহে আমি খোজকাঢ়িয়ে গৈ আছোঁ। বহুখিনি খোজকাঢ়ি আহি ফাইনেলি পাই গ'লোহি মেইন ৱাটাৰফলছটো, যিটো চাবৰ বাবে ইমান দূৰৰ পৰা অহা হৈছিল। এইটোৱে হৈছে কাৰ্বি আংলং জিলাত থকা কাকচাং ৱাটাৰফলছ, যিটো কথা ইমান দিনে শুনি আহিছিলোঁ কিন্তু অহাটো সম্ভৱ হোৱা নাছিলে। তো এইবাৰ আহি গ'লোঁ এই ৱাটাৰফলছটো চাবৰ বাবে। সঁচাই এই ঠাইটুকুৰাত আহি মনটো ভাল লাগি গ'ল। আপোনালোকো আহিব পাৰিব যদি আহিম বুলি ভাবে।
সঁচাই ঠাইটুকুৰাত আহি ভাল লাগিল আৰু গোটেই দিনটো থকাৰ পাছত আমাৰ যাবৰ বাবে হৈ গ'ল। ভিডিঅ'টি অলপ দীঘল হৈ পৰিল। ভিডিঅ'টি অলপ চিনেমেটিককৈ বনাব চেষ্টাটো কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।